বাট আপোনালোকৰ জৰিয়তে আমি জনাই সুখী হৈছোঁ যে বিটিআৰ গভৰ্ণমেণ্টে যিটো বডোফা লাইভলিহুড মিছন লঞ্চ কৰিলে আৰু ইয়াৰ জৰিয়তে গোটেইটো 40টা সমষ্টিত এটাকৈ মানে এইটো লাইভলিহুড মিছনৰ আণ্ডাৰত এটা ক্লাব বনোৱা হৈছে আৰু সেইটো ক্লাবটোৰ নামটোৱে হ'ল আগৰু ক্লাব। যেনেকৈ ভৈৰৱকুণ্ডটো হ'ল ভৈৰৱকুণ্ড আগৰু ক্লাব, ঠিক তেনেকৈ 36 নম্বৰ হৰিচিংগা আগৰু ক্লাব, তেনেধৰণৰ 40টা সমষ্টি আছে। 40টা সমষ্টিত তেনেকৈ 40টা ক্লাববিলাক আছে। এতিয়া সেই ক্লাবৰ জৰিয়তে যে চৰকাৰে বিটিআৰ গভৰ্ণমেণ্টে চেপলিংছ দিছে, চেপলিংছ মানে আগৰু পুলি দিছে। সেই আগৰু পুলিটো এই ক্লাবৰ আণ্ডাৰত যিমানখিনি বেনিফিচিয়াৰী ৰেজিষ্টাৰ হ'ব তেওঁলোকক দিব লাগে। এইটো উদ্দেশ্যতে আজি আমি শ্ৰীযুত মাননীয় গোবিন্দ চন্দ্ৰ বসুমতাৰী ডাঙৰীয়া, তেখেতে ডেপুটি চিফ, তেখেতৰ হাতেৰে আমি আজি এই পুলিটো বিতৰণ কৰি আমি উদ্ঘাটন কৰিলোঁ। আমি পুলিটো যোৱা 3 মাহমানৰ আগতে পাইছোঁ, কিন্তু বহুত সৰু আছিলে এই সময়ত, সেইকাৰণে আমি অলপ ডাঙৰ কৰিলোঁ আৰু আজি আমি বিতৰণ কৰিবলৈ সক্ষম হৈছোঁ। তো এইটো যিটো মিছন হয়, এই মিছনৰ জৰিয়তে আমাৰ বেনিফিচিয়াৰীসকলে লাভৱান হ'ব পাৰিব। এইটো হ'ল অলপ দীঘলীয়া প্ৰচেছ হয়, যে আজি সেইটো গছটো ৰুব, গছটো ৰুলে আজি মানে বেনিফিটছ পাব সেইটো কথা নহয়। তেওঁলোকে এইটো ৰুব লাগিব, ৰুই তেওঁলোকে এইটো যত্ন ল'ব লাগিব, যত্ন ল'ব আৰু অলপ যেতিয়া ডাঙৰ হ'ব তেতিয়া ইয়াত ইনকুলেশ্যন কৰিব লাগিব। তাৰমানে ইনজেকশ্যন বা কিবা কিবি ইয়াত এপ্লাই কৰে, যোনটো আগৰ বস্তু এনে ৰুই থ'লে সম্ভৱ এইটো মূল্যৱান নহ'বও পাৰে। গতিকে এইটো মূল্যৱান বনাবলৈ কাৰণে ইয়াত ইনজেকশ্যন কিবা কিবি এইটো কৰা হ'ব। আৰু এই গোটেইটো প্ৰক্ৰিয়াটো চৰকাৰে সেই ক্লাবৰ জৰিয়তে মানে চোৱা চিতা কৰিব। গতিকে আমাৰ বেনিফিচিয়াৰীসকলে নিজৰ মাটিটো ঠিক ঠাক কৰিব লাগে, ৰুব লাগে আৰু যত্ন ল'ব লাগে। বাকী এইটো মূল্যৱান কৰা আৰু এইটো তাৰমানে মাৰ্কেট চেনেলাইজেশ্যন কৰাটো গোটেইটো ক্লাবৰ জৰিয়তে চৰকাৰে কৰিব। গতিকে আমাৰ যিমানখিনি বেনিফিচিয়াৰীসকলে আছে, আজি যোনবিলাক আগৰ গছ ৰুব, আজিৰ পৰা আৰম্ভ কৰি তেওঁলোকে 10-15 বছৰত বহুত টকাৰ মানে তেওঁলোকে মূল্য পাবলৈ কাৰণে সক্ষম হ'ব। যেহেতু মূল্যৱান গছ, সেই মূল্যৱান গছখিনি যিটো বেনিফিচিয়াৰী লয়, হিতাধিকাৰী ল'ব, হিতাধিকাৰীৰ যিটো মানে প্ৰফিট, তেওঁলোকৰ প্ৰফিট পাবনে নাই? নাই, একদম ৰাইট কথা। এইটো প্ৰফিটটো কমপ্লিটলি বেনিফিচিয়াৰীয়ে নিজেই পাব। আমি চৰকাৰ হিচাপত যিটো লাইভলিহুড মিছন লঞ্চ কৰিলে, এইটো মিছনটো উদ্দেশ্যটো সেইটোৱে যে লাইভলিহুড, তাৰমানে এইটো মিছনৰ জৰিয়তে আগৰ গছ ৰোৱা মানুহটো আগৰ গছ ৰুই পেলাইও তাৰমানে কিবা লাইভলিহুডৰ কিবা এটা সহায় হয়। ডেট মিনছ হোৱাট, তেওঁলোকে ৰুলে এইটো মূল্যৱান হোৱাৰ পিছত এইটো বিক্ৰী কৰি চৰকাৰে লৈ যাব, সেইটো কথা নহয়। মাৰ্কেট চেনেলাইজেশ্যন আমি কৰিম বা চৰকাৰে কৰিব, যিহেতু মাৰ্কেট বহুত কম আৰু প্ৰপাৰ মাৰ্কেট লাগে এইটো বিষয়ত। তো সেইটো বিষয়ত চৰকাৰে যথেষ্ট সহায় কৰিব, কিন্তু যিটো প্ৰডাকশ্যন হ'ব, যি বেনিফিটছ হ'ব, সেই বেনিফিটছটো কমপ্লিটলি বেনিফিচিয়াৰীয়ে পাবলৈ কাৰণে সক্ষম হ'ব আৰু আমি আশা কৰোঁ সেইটোৱে হওক। মাৰ্কেটৰ ক্ষেত্ৰত বেনিফিচিয়াৰী বহুখিনি অসুবিধাৰ সন্মুখীন পাব পাৰে। ৰাইট। আপোনালোকৰ সহায় সহযোগিতা কেনেকৈ? ঠিক এতিয়ালৈকে এইটো বিষয়ত আমি আলোচনা, যদিও প্ৰিলিমিনাৰী আলোচনা কৰিছে, তথাপিও মেজৰ এটা ডিচিশ্যন অহা নাই, কাৰণ আমি মেচিউৰিটি পইণ্ট আমি পোৱা নাই, মেচিউৰ এতিয়ালৈকে হোৱা নাই। কিন্তু আপোনাৰ প্ৰশ্নটো সেইটো মই বুজি পাইছোঁ যে কালি পৰহি ডাঙৰ হ'ল, মানে মূল্যৱান হ'ল, বেনিফিচিয়াৰী নিজাভাৱে কি ইচ্ছামতে কৰিব নেকি, সেইটো কথা। তো এইটো ক্ষেত্ৰত যিহেতু সেইটো বেনিফিচিয়াৰী নিজৰ মাটিত ৰুইছে, নিজৰে প্ৰপাৰ্টি হয়, নিজে বিক্ৰী কৰিব পাৰিব যদি মূল্যটো ঠিক ধৰণে পায়। কিন্তু আমাৰ পৰা এটা মানে ডাইৰেকশ্যন থাকিব, এটা ছাজেষ্টিভ মূলক এটা চৰকাৰৰ পৰা নিৰ্দেশ এটা থাকিব যে আপোনালোকে এইটো এটা নিৰ্ধাৰিত সময়ত বিক্ৰী কৰিব লাগে আৰু মাৰ্কেট চেনেলাইজেশ্যনটো আমি ঠিক ঠাক কৰিম। তেনেকুৱা ধৰণৰ তাৰমানে আমি এতিয়ালৈকে আলোচনা কৰা হৈছে, কিন্তু এতিয়ালৈকে মেজৰ এটা ডিচিশ্যনত অহা নাই। যিহেতু কালি পৰহিটো ৰোৱাৰ পিছত অলপমান ডাঙৰ হ'ল, নাই এইটো মোক নালাগে, মই কাটি পেলাম বুলি কাটিব পাৰে ন, যদি এটা ডিচিপ্লিনত নাথাকে। সেইকাৰণে আমি ঠিক ঠাক কৰা হৈছে যে এইটো যেতিয়া ৰুবলৈ কাৰণে তেওঁলোকে মাটি প্ৰিপেৰেশ্যন কৰিব, আমি ফিজিকেলি চাম ক্লাবৰ সদস্যসকলে। আৰু এইটো জেগাত যাতে পানী ওচৰ হ'লে আমি এইটো ফুলিটো ইয়াত দিয়া নাযাব। আৰু আনফালে এইটো যদি তাৰমানে ঘৰৰ পৰা বহুত আঁতৰত হ'লে এইটো দিয়া নাযাব, কাৰণ ইয়াত ৰুই থ'লে তাৰমানে চুৰ হ'ব পাৰে আৰু সেইটো যত্ন ল'ব নোৱাৰিব পাৰে। সেইকাৰণে নিজৰ ঘৰৰ পৰা য'ত নেকি যত্ন তেওঁলোকে ল'ব পাৰে, য'ত নেকি মাটিয়ে মানে এইটো পানীবিলাকে এইটো নষ্ট নকৰে, তেনেকুৱা জেগাবোৰত আমি ৰুব দিম। আৰু ৰোৱাৰ পিছত তেওঁলোকে যাতে এইটো তাকে কাটি নেপেলায়, সেইকাৰণে এইটো ক্লাব ফৰ্ম কৰা হৈছে। BCTC লেভেলতো আমি কিছু দায়িত্ব দিয়া হৈছে আৰু আমি ক্লাবৰ সদস্যসকলে গতিকে এইটো লেভেলত চোৱা চিতা সদায় কৰিব। আৰু তেওঁলোকে এইটো ৰুইছে মানে 10-15 ইভেন 20 বছৰ তেওঁলোকে তাৰমানে সেইটো লেভেলত ৰাখিব লাগিব, ইমানখিনি কথা। আৰু প্ৰফিটটো তেওঁলোকে নিজে পাব। কিন্তু থেংক ইউ।